নমস্কাৰ, মুৰলী শৰ্মা সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্ন খা খবৰলৈ আপোনালোকৰ মাজত আহি আছে এটা নতুন ইউটিউব চেনেল। নাম হৈছে উৎসাহ। গতিকে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে যদি নিজৰ মৰমেৰে জীপাল কৰি এই চেনেলটোক আগুৱাই যাবলৈ সহায় কৰে। ধন্যবাদ। নমস্কাৰ, মই বিশ্বজিৎ বৰা। আমাৰ জীৱনত উৎসাহৰ কিমান প্ৰয়োজন আমি তাক বাৰুকৈ উপলব্ধি কৰিব পাৰোঁ। নিজৰ কামৰ ক্ষেত্ৰতে হওক বা নিজৰ লক্ষ্যত উপনীতৰ বাবেই হওক, এই উৎসাহেই আমাৰ জীৱনত সমল যোগায়। আৰু এই উৎসাহ নামটো দি কেইজনমান উদ্যোগী সাহিত্য সংস্কৃতিৰ লগত জড়িত যুৱকে এটা নতুন ইউটিউব চেনেল খুলিছে আৰু সেই চেনেলটোৰ নাম হৈছে উৎসাহ। আৰু মই আশা ৰাখিছোঁ তেওঁলোকে এই উৎসাহৰ যোগেদি যিখিনি তেওঁলোকৰ বক্তব্য আগবঢ়াব বিচাৰিছে বা জ্ঞানৰ পোহৰ বিলাব খুলিছে তাক সফল হওক আৰু এই ইউটিউব চেনেলটো খুব জনপ্ৰিয় হৈ উঠক। মই অমৃত প্ৰীতম, মুম্বাইৰ পৰা চাউণ্ড ডিজাইনাৰ। মই এটা বিশেষ নতুন ইউটিউব চেনেলৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। এই ইউটিউব চেনেলটোৰ যোগেদি কেইজনমান উদীয়মান যুৱকে অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন কাৰণত তেওঁলোকৰ যিখিনি প্ৰতিভা বিকশিত কৰিব পৰা নাই, সমাজলৈ উলিয়াই অনাৰ যিটো এটা সুপ্ৰচেষ্টা কেইজনমান যুৱকে লৈছে, তাক মই খুব আদৰণি জনাইছোঁ। আৰু মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এই উদীয়মান যুৱকসকলে যিটো এই ইউটিউব চেনেলটো খুলিব খুজিছে, তেওঁলোকক যাতে এই নতুন যিখিনি প্ৰতিভা তেওঁলোকক বিকশিত কৰি তেওঁলোকে আৰু এটা যাতে বেলেগ এটা ষ্টেজলৈ যাব পাৰে, তাৰ বাবে যাতে তেওঁলোকে নিস্বাৰ্থভাৱে কাম কৰি যাব পাৰে, তাৰ বাবে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই উৰ্মিলা মহন্ত, মুম্বাইৰ পৰা। আমাৰ জীৱনত উৎসাহৰ কিমান প্ৰয়োজন এয়া আমি আটাই অনুভৱ কৰিব পাৰোঁ, নহয় জানো? ভাল কামৰ বাবেই হওক বা নিজ লক্ষ্যত উপনীত হ'বৰ বাবেই হওক, উৎসাহে আমাৰ জীৱনত সমল যোগায়। আৰু এই উৎসাহ নামটোকে সৰগত কৰি কেইগৰাকীমান যুৱকে সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত মনোনিৱেশ কৰাৰ বাবে এটা নতুন ইউটিউব চেনেল খোলাৰ মানস কৰিছে, প্ৰচেষ্টা হাতত লৈছে। মই তেওঁলোকক আৰু ইউটিউব চেনেলটোক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা যাচিছোঁ। আশা ৰাখিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাই সমাজখনত এক নতুন মাত্ৰা প্ৰদান কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বলোৰাম দাস। আমাৰ জীৱনত উৎসাহৰ কিমান প্ৰয়োজন সেই কথাটো আমি ভালকৈ অনুভৱ কৰোঁ। কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ হওক বা কোনো লক্ষ্যত উপনীত হ'বলৈ হওক, জীৱনত উৎসাহৰ খুব প্ৰয়োজন। আৰু এই উৎসাহ শব্দটোক সৰুগত কৰি তুলিবলৈ কেইজনমান যুৱকে সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত মনোনিৱেশ কৰাৰ আশাৰে এটা নতুন ইউটিউব চেনেল খুলিছে। এই ভিডিঅ'টোৰ জৰিয়তে মই এই ইউটিউব চেনেলটোৰ লগত জড়িত সমূহ কৰ্মকৰ্তা আৰু সদস্যসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা কৰিলোঁ তেওঁলোকৰ এই প্ৰচেষ্টাই যাতে সমাজখনক এটা নতুন স্তৰ প্ৰদান কৰে, এটা নতুন মাত্ৰা প্ৰদান কৰে, সেয়ে আশা ৰাখিলোঁ। আকৌ এবাৰ মোৰ ফালৰ পৰা উৎসাহ নামৰ ইউটিউব চেনেলটোৰ লগত জড়িত সমূহ কৰ্মকৰ্তা আৰু সদস্যসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।